নমস্কাৰ মই লভিতা দাসে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো মোৰ লগতে আমাৰ পৰিয়াল বৰ্গই সকলোৱে মিলি আপোনালোকক মাঘ বিহুৰ হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলো আপোনালোকে সুস্থ থাকক ভালে থাকক তাৰে শুভ কামনা কৰিলো নমস্কাৰ নমস্কাৰ বন্ধু বান্ধৱীসকল যোৱাকালি বনালো পিঠা আৰু এতিয়া বনাম বুলি ভাবিছোঁ আজি নাৰিকলৰ লাড়ু যিহেতু যোৱাকালি বহুতে ভাগৰ লাগিছিল আৰু ৰাতিও হৈছিল সেইকাৰণে যোৱাকালি বনোৱা নহ'ল লাড়ুখিনি আজি বনাম বুলি ভাবিছোঁ গতিকে কেনেকৈ কি কৰোঁ সকলোখিনি দেখুৱাম গতিকে ভিডিঅ'টো চাই থাকিব মই এটা ডাঙৰ নাৰিকল এনেদৰে ৰুকি ললোঁ আৰু যোৱাকালিৰে অকণমান আছিল সেইখিনিও মিক্স কৰি ললোঁ যোৱাকালিৰ পিঠা বনোৱা নাৰিকল আছিল অকণমান আৰু যিহেতু মই নাৰিকলৰ লাড়ুখিনিত অলপমান চুজি দিম সেইকাৰণে চুজিখিনি এনেদৰে অলপমান ভাজি ল'ম আৰু এটা নাৰিকলত মই 1.5 কাপ চেনি দিম বেছি চেনি দিলেও বহুত মিঠা হৈ যায় সেইকাৰণে এটা নাৰিকলত মই 1.5 কাপ চেনি দিম প্ৰথমতে নাৰিকলখিনি মই লো এণ্ড মিডিয়াম ফ্লেমত ভাজি লৈছিলোঁ যিহেতু নাৰিকলখিনি অকণমান পানী হৈ আছিল আৰু এতিয়া নাৰিকলখিনি আধা ভাজি হৈ যোৱাৰ পিছত মই গেছৰ ফ্লেমটো একেবাৰে লো কৰি দিছোঁ আৰু লো কৰি এনেদৰে বহুত সময় ভাজি থাকিব লাগিব যেতিয়ালৈকে নাৰিকলখিনি আঠা টাইপৰ হৈ নাযায় যেতিয়া আঠা হ'ব তেতিয়াহে নাৰিকলৰ লাড়ুখিনি আপোনালোকে বনাব পাৰিব আৰু এনেদৰে লৰাই ভাজি থাকিব লাগিব যেতিয়া লাড়ু বনাবৰ সময় হ'ব তেতিয়া এই নাৰিকলখিনিৰ পৰা ধুনীয়া এটা সুগন্ধি ওলাব লাড়ুখিনি বনাবৰ কাৰণে এতিয়া হৈ গ'ল এনেকুৱা হৈছে আৰু এতিয়া ইয়াত মই চুজিখিনি মিক্স কৰি দিম চুজিখিনি এতিয়া মিক্স কৰি দিলোঁ আৰু একেবাৰে মিডিয়াম ফ্লেমত দি এনেদৰে অকণমান লৰাই মিক্স কৰি দিছোঁ নাৰিকলখিনিৰ লগত আৰু এতিয়া নমাই লৈ মই ধুনীয়াকৈ লাড়ুখিনি বনাই ল'ম এয়া লাড়ুখিনি মই এনেদৰে ধুনীয়াকৈ বনাই ল'লোঁ চাওকচোন আপোনালোকে দেখিবলৈ কি ধুনীয়া হৈছে আৰু নাৰিকলৰ লাড়ুকেইটা ধুনীয়া টান হৈছে চুজি অলপ মিক্স কৰি দিব লাগে চুজি মিক্স কৰি দিলে ধুনীয়া টান হৈ যায় এয়া চাওক ধুনীয়াকৈ বনাই আজি মাঘৰ দমাহীৰ দিনতে হঠাৎ এঠাইলৈ আহিব লগা হ'ল আৰু সেইকাৰণে ময়ো অকণমান ভিডিঅ' কৰি ৰাখিলোঁ যিহেতু একেবাৰে ৰাতিপুৱাই আছে সেইকাৰণে এনেদৰে চাৰিওফালে কুঁৱলী পৰি অন্ধকাৰ হৈ আছে আৰু এতিয়া আমি বাছেৰে গৈ আছোঁ আৰু চাৰিওফালৰ ভিউটো আপোনালোকক অকণমান বাছৰ পৰাই ভিডিঅ' কৰি দেখুৱাই দিলোঁ আমি এতিয়া যাম পাহাৰৰ ওপৰৰ এটা মন্দিৰত আৰু মন্দিৰটো ক'ত অৱস্থিত আপোনালোকক ক'ম এই মন্দিৰটো অভয়াপুৰীৰ পাহাৰৰ ওপৰত অৱস্থিত আৰু পাহাৰত উঠিবৰ বাবে এনেদৰে খটখটি বনাই দিছে আৰু খটখটিৰে এতিয়া আমি ওপৰলৈ উঠি গৈ আছোঁ আৰু শুনিছোঁ ইয়াত বাঘ ওলাই বুলি সঁচানে মিছা আৰু এতিয়া হাতত এডাল লাঠি লৈ ভয় কৈ গৈ আছোঁ আৰু ইয়াত বহুতো বান্দৰ আছে চাওকচোন আপোনালোকে কি ডাঙৰ শিল আৰু শিলৰ কাষেৰে এয়া পাহাৰ যিহেতু সেইকাৰণে পাহাৰৰ চাইডেদি এনেদৰে খটখটি বনাই দিছে আৰু এয়া পাহাৰৰ ওপৰৰ পৰা ভিউটো চাওকচোন আপোনালোকে কি সুন্দৰ ভিউ আৰু পাহাৰখন সম্পূৰ্ণ জংঘলেৰে ভৰা আৰু জংঘলৰ মাজে এনেদৰে খটখটিৰ ওপৰেৰে গৈ আছোঁ এতিয়া আমি মন্দিৰটো পালোঁ এয়া ভোলানাথ শিৱৰ মন্দিৰ আৰু এতিয়া ধুনীয়াকৈ ইয়াত ধূপ চাকি জ্বলাই লওঁ আৰু মোৰ ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই